So hello guys, कैसे हो सभी लोग। So আজি মই বহুত হেপি আৰু আজি Google Adsense পিনটো আহিছে আৰু অলপমান আগতে ফোন কৰিছিলে পিয়নে। So এতিয়া পিনটো আনিব গৈছো আৰু ভিডিওটো চাই থাকক আৰু মই কিমান দিন লাগিছে পিনটো মই কৈ আছো আপোনালোকক। So এতিয়া পিয়নৰ ঘৰত যাও আৰু ভিডিওটো চাই থাকক, এনজয় কৰক। So let's go। আৰু এইটো হাছৰাপাৰাৰ পুখুৰী আৰু এইটো লাইনেদি খিচি আছে পানী। এইটো চাওক বহুত ডাঙৰ পুখুৰী আৰু পিয়নৰ ঘৰ ৰংমহল হাছৰাত আৰু মই পিয়নৰ ঘৰত যাইছো আৰু এইটো পদুম ফুল থকা পুখুৰী হয়। ইয়াতে পদুম ফুল ফুলিছিলে, চ' এতিয়া মৰি গৈছে ফুলবিলাক। এইফালে বিলটো চাফা কৰি আছে ইহঁতে, গোটেই জংঘল হৈ গৈছিলে বিলটো আৰু ইয়াতে চাফা কৰি আছে, হাজিৰা দিয়া হৈছে। এইফালে কুচিয়া উলছি নাকি মাছ? নাই ওলা নাই না? এইফালে চাওক চাফা কৰি আছে আৰু এইটো কিবা আনিব যাব। এই বাবুই কৰা নাই চাফা? চ' গাইজ ফাইনেলি পিনটো লৈ আহিলোঁ পিয়নৰ ঘৰৰ পৰা আৰু এইটো ঘৰত গৈ মই খুলিম আৰু ভিডিঅ'টো চাই থাকিব। আৰু এইখন চাওক, নৱজিত চৰণীয়া মোৰ Google Adsense পৰা আহিছিলে এইখন। ত' গাইজ মই Adsense পিনটো এপ্লাই কৰিছিলোঁ। চ' ইয়াতে লেখা আছে, ইয়াতে দিয়া আছে ইমেইলত। চ' এয়া চাব পাৰে, 27 মাৰ্চ তাৰিখে এপ্লাই কৰিছিলোঁ গুগল পিনটো। চ' আজি 5 এপ্ৰিল, চ' আজি আহি পাইছে এইখন। চ' চাব পাৰে Google Adsense। এয়া চাওক, 27 মাৰ্চ তাৰিখে এপ্লাই কৰিছিলোঁ আইডেণ্টি ভেৰিফিকেশ্যন। চ' এইখনে আৰু এইখন আজি আহি পাইছে, নৱজিত চৰণীয়া। এয়া চাব পাৰে, এড্ৰেছটো চাব পাৰে কি কি দিয়া আছিলে ইয়াত। আৰু এইটো এনেকৈ ক্ৰমটো খুলি লওঁ আৰু এইটো মোৰ এইকেইটা একাউণ্ট মোৰ ইউটিউবৰ। চ' এনেকৈ Adsense অপেন হৈছে আৰু এইটো হোমত যাব লাগিব, পে'মেণ্টত যাব লাগিব, চেক ভেৰিফিকেশ্যন। চ' ইয়াতে চাওক, ইয়াতে মই পিনটো দিব লাগিব। পিনটো দিয়াৰ পিছতহে মোৰ তাৰ পিছত বেংকৰ ডিটেইলছ পঠাব লাগিব এইটো দিয়াৰ পিছত। চ' গাইজ মোৰ Adsense হেৰিটো চাওক, এড্ৰেছটো চাওক। এয়া এনেকৈ দিয়া হৈছে, গৰেশ্বৰ ৰংমহল 6 বৰাচুবা পূব পোষ্ট অফিচ কেৰপা ভিটা। পিন নম্বৰ এনেকৈ দিয়া আছে আৰু ফাদাৰ নেম দিয়া আছে আৰু ইফালে ফোন নাম্বাৰটো দিয়া আছে। তাৰপিছত সেইটোৰ কাৰণে ডাইৰেক্ট মোক ফোন কৰিছে পিয়নে। চ' সেনেকৈ দিব আহিছে ঘৰত। চ' এনেকৈ এড্ৰেছ ফিল কৰিবা, তেতিয়াহে ঘৰত আহি পাব। চ' এইখন চাওক। চ' গাইজ Adsense পিনটো এতিয়া খুলিম। চ' চাব, এইটো চাওক, এইটো ফালি দিছোঁ আৰু এইখন পেলাই দিছোঁ আৰু ভিতৰৰ কাগজখনহে লাগে এতিয়া। চ' ভিতৰত পিনটো এনেকৈ আছে। চ' ইয়াতে কাগজ নাই ভিতৰত। চ' এইখন গোটেই এনেকৈ ফালি দিছোঁ। এনেকৈ পিচি দি কাটি দিওঁ আৰু ইয়াতে কাগজ নাই ভিতৰত। এইটোৱে এনেকুৱা, এইটো বাকচৰ দৰেকৈ পিনটো আহি যায়। তো আপোনালোকক পিনটো মই নিদিখাওঁ, এইটো ধৰি কিনে এনেকৈ দেখাই দিওঁ। ইফালে মোৰ হাতৰ 3টা আঙুলিৰ ইফালে পিনটো আছে। চ' এনেকৈ দিছে কাগজখন। চ' এতিয়া এই পিনটো আপলোড কৰি দিম মই ইউটিউবত।
চ' তেতিয়াহে মোৰ পইচাটো ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট হ'ব। চ' গাইজ পিনটো এতিয়া ইয়াতে এডচেন্সত বহাই দিম আৰু এইটো ক্ৰম খুলিছোঁ আৰু ইয়াতে চাওক ইয়াতে পিনটো বহাব লাগিব। চ' ইয়াতে এতিয়া পিনটো বহাই দিম। পিনটো ছাবমিট কৰি দিলোঁ আৰু এইটো চাওক এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হৈছে, এইটো চাওক। চ' এতিয়া আৰু পে'মেণ্ট আহি থাকিব আৰু এতিয়া পে'মেণ্টটো ওলাব পাৰিম মই $100 হ'লে। চ' গাইজ মোৰ এডচেন্সৰ পিনটো এপ্লাই কৰোঁতে বেছি দিন লগা নাই। মই কিমান তাৰিখে এপ্লাই কৰিছিলোঁ, 27 মাৰ্চ তাৰিখে এপ্লাই কৰিছিলোঁ। চ' এতিয়া এপ্ৰিলৰ আজি 5 তাৰিখ। চ' আজি আহি পাইছে বস্তুখন। চ' আজি ছাবমিট কৰি দিলোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। চ' আজিলৈ ইমানে, বাই বাই গাইজ।